সাবস্ক্রাইব করিব অসম জবত আর বেল আইকনটো প্রেস করিব লেটেস্ট ভিডিও আপডেট পাই থাকিব। Hello friends, good afternoon. So welcome to my channel অসম জব। আজিৰ এটা ভিডিও লৈ আহিছো। ভিডিওটো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ ভিডিওটো নতুন প্ৰথমবাৰ চাই আছে সিহঁতক কৈছোঁ যে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু ৰাইট সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু এনেকুৱা ধৰণৰ লেটেস্ট ভিডিও পাই থাকিব আৰু লাইক পছন্দ হ'লে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব। সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ দিছোঁ, যিসকলে মোক বেয়া পায় সিহঁতে যাতে এই ভিডিওটো না দেখে। ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোক বেয়া পায় সিহঁতে যাতে ভিডিও না দেখে, আৰু যিসকলে মোৰ ভিডিও দেখি ভাল পায় সিহঁতে যাতে ভিডিওটো চায়। সো আজিৰ ভিডিওটো হৈছে APDCL হঠাতে ৱেবছাইটৰ পৰা বন্ধ কৰি দিছে। সেইটো দিছে এইকাৰণে কিবা টেকনিকেল প্ৰব্লেম সেইকাৰণে দিছে। সো ইয়াতে কিছুমান নটিফিকেশ্যন দিছে, এই নটিফিকেশ্যন আপোনালোকক মই দেখাম। সো মই ডাটা অন কৰিছোঁ, মই দেখাইছোঁ আপোনালোকক। মই ক্ৰমত গৈ দেখাইছোঁ, গুগল ক্ৰমত। মই ইয়াত মাৰিছোঁ APDCL চাৰ্চ মাৰিছোঁ। মাৰাৰ পিছত ফাৰ্ষ্টত যিটো লিখা আছে চাব পাৰিব, APDCL http://www.apdcl.org। ইয়াতে ক্লিক মাৰিব। ক্লিক মাৰাৰ পিছত APDCL অফিচিয়েল পেজ খুলিব। আপোনালোকে চাব পাৰি আছে এইটো পেজ। ইয়াতে লিখা আছে, চাব তলত লিখা আছে অনলাইন এপ্লিকেশ্যন। ইয়াত লিখা আছে ফৰ ক্লাছ 3-4 পোষ্ট ফ্ৰেছ এক্সপিৰিয়েঞ্চ কেটাগৰী উইল বি ক্ল'জ 13/9/2018। এইটো 13 তাৰিখত এইটো নটিফিকেশ্যন দিছে। চ' আহক আমি ক্লিক কৰি দেখাই দি আছোঁ। মই প্ৰথমৰ পৰাই PDF ফাইলটো ডাউনলোড কৰিছোঁ, তো মই ডাউনলোডত গৈ দেখাই দি আছোঁ। ডাউনলোডছ PDF। ইয়াতে চাওক লিখা আছে ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট ইন ভিউ লাৰ্জ। তলত ইয়াতে লিখা আছে যে চাব তলত লিখা আছে দ্য লিংক ফৰ অনলাইন এপ্লিকেশ্যন ফৰ দ্য বোথ ফ্ৰেছ এণ্ড এক্সপিৰিয়েঞ্চ কেটাগৰী পোষ্ট শ্বেল বি ৰিঅ'পেন 1 তাৰিখ অক্টোবৰৰ 2018। ইয়াতে লিখা আছে যে অক্টোবৰৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব 31 তাৰিখলৈকে। 1 মাহ, মানে আপোনালোকে 1 মাহ এপ্লাই কৰিব পাৰিব। এতিয়া বন্ধ হৈছে সেইকাৰণে টেকনিকেল কিবা প্ৰব্লেম আছে, সেইকাৰণে এতিয়া যিসকলে এপ্লাই কৰিছে সিসকলৰ কাৰণে কোনো টেনশ্যন নাই, সিসকলৰ এপ্লাই একচেপ্ট কৰিছে। আৰু যিসকলে এপ্লাই কৰিব পৰা নাই সিহঁতে অক্টোবৰৰ 1 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। তো টেনশ্যন কৰিব নালাগে, অক্টোবৰৰ 1 তাৰিখৰ পৰা এপ্লাই কৰিব। যিসকলে এপ্লাই কৰা আছে সিহঁতেতো টেনশ্যন কৰিব নালাগে, সিহঁতৰ এপ্লাই হৈ গৈছে। চ' এইটোৱেই ফ্ৰেণ্ডছ, আপোনালোকে APDCLত অফিচিয়েল পেজত গৈ আপোনালোকে নিজে এই PDF ফাইলটো ডাউনলোড কৰি আপোনালোকে নিজে পঢ়ি চাব পাৰিব। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে।